হাই ফ্ৰেণ্ডছ, কি খবৰ? মই অভি আপোনালোকলৈ লৈছোঁ 10টা মোষ্ট ইম্পৰ্টেণ্ট আছামিজ জিকে যিকেইটা অসমৰ পৰীক্ষাসমূহত প্ৰায় আহি থকা দেখা যায়। আহক তেন্তে আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন? সেয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। কেতিয়া জ্যোতি চিত্ৰবন স্থাপিত হয়? 1968 চনত স্থাপিত হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? সেয়া হৈছে জয়মতী, 1935 চন। দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? সেয়া হৈছে বৃষ্টি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? সেয়া হৈছে নয়নমণি। স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? হালধীয়া চৰাই বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা। স্বৰ্ণকমল পদক পোৱা দ্বিতীয়খন কথাছবিৰ নাম কি? সাগৰলৈ বহুদূৰ, পৰিচালক জাহ্নু বৰুৱা। চামেলি মেমচাব কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন? তেওঁ হৈছে ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? সেয়া হৈছে ভাইটি, 1972 চন। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া নাটখনৰ নাম কি? সেয়া হৈছে সত্যপ্ৰসাদ বৰুৱাৰ ধাৰালৈ যিদিনা নামিব সৰগ। ভিডিঅ'টো কেনে লাগিলে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।